সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভিডিঅ'টো আছিলে কিন্তু শিৱৰাত্ৰিৰে। মোৰ যিহেতু গা বেয়া আছিল মই ভিডিঅ'টো দিবই পৰা নাছিলোঁ। এয়া চাওকচোন ইমান মানুহৰ ভিৰ। এই শিৱৰাত্ৰি এদিনেই চালোঁ, সেইদিনাখন চোৱাৰ পাছদিনাখন পৰাই জ্বৰ কাহ ষ্টাৰ্ট হ'ল আৰু এতিয়াহে ভাল পাইছোঁ। বহুত দিন লাগিলে ভাল পাবলৈ। বাহ, শিৱৰাত্ৰিৰ মেলা কি চাব, চাৰিওফালে কি বজাৰ অহা নাই, মানে কি বস্তু নাই চব আছে আৰু মানুহৰ ভিৰ সীমা নাই। খোজ কাঢ়িব দৰকাৰেই নাই, ৰৈ দিলেই হ'ব। ঠেলা হেঁচাত আপুনি এইটো পাৰৰ পৰা সিটো পাৰ পাবগৈ, বস্তুহে কিনিব নোৱাৰিব, কাৰণ ইমান ভিৰৰ মাজত ৰৈ পিনে বস্তু কিনাটো সম্ভৱেই নহয়। আৰু যিহেতু মানুহৰ ইমান ভিৰ সেইবাবে পেহাকে সোণকণক লৈ লৈছে কান্ধত এনেকৈ, যাতে সি ওপৰৰ পৰা সকলো দেখা পায়। আৰু তাকে দেখি বহুত কেইজন মানুহো এনেকৈ লৈ ল'লে। এনেকৈ ল'লে আচলতে ল'ৰা ছোৱালীবোৰে কষ্টও নাপায়, কাৰণ একেবাৰে ওপৰত থাকে যে সিহঁতি সকলো দেখা পায়। এইফালে শিৱ মন্দিৰ ভাগ দেখিলেনে বাৰু? মানুহ কিন্তু বহুত হৈছে আৰু সেই অনুপাতে দোকান বজাৰো বহুত হৈছে। আনন্দ মেলাও বহিছিল, সেইবাবে সিহঁতকেইটাই অলপ সময় খেলিলে। আৰু এয়া নেখেলিলে কেনেকৈ হ'ব, কাৰণ সিহঁতি অকল ঘূৰি ফুৰাতকৈ সিহঁতক অলপমান খেলালে সিহঁতি মনটো খুব ফূৰ্তি পায়। আৰু ইহঁতক আৰু এয়াৰো কি লাগিছে, সুখ দেখিছেনে, হাঁহি। আৰু এয়া দেখিছেনে এৰা বগৰী, আগতে আমি খাইছিলোঁ খুব, মইহে খোৱা নহ'ল দেই। এইফালে দুখনকৈ আনন্দমেলা বহি আছে আৰু লগতে এয়া গোটেই মানুহ বস্তুৱেই বস্তু। মই আকৌ চাওঁতে গ'ল, ভাবিছিলোঁ পাছদিনাখন দিনত আহি কিছুমান বস্তু কিনি লৈ যামহি, কিন্তু যিহে হ'ল কাহি আজিলৈকে উঠিব নোৱাৰা অৱস্থা হৈ গৈছিলে, আহিব নোৱাৰিলোঁ। সেই যে ৰাতি চালোঁ, ভাগ্য ভাল সেই এদিন যে যাবলৈ পালোঁ। আচলতে ইমান মানুহ আৰু ভিৰ হয় ন, ধূলি আমি ৰাতি দেখাও নাপাওঁ, সেইবাবে মাস্ক পিন্ধি যাব লাগে। সেই নিপিন্ধাৰ বাবে মই কষ্ট ভুগিলোঁ। বাৰু যি কি নহওক, শিৱৰাত্ৰি বহুত সুন্দৰকৈ পাৰ হৈ গ'ল। বাকী আপোনালোকেও চাগে খুব সুন্দৰকৈ পাৰ হৈ গ'ল নহয় জানো? শিৱ বাবাই সকলোকে কৃপা কৰক, তাকেতো লাগে আৰু কি লাগে। লগতে মেলাবিলাকৰ লাইট বেলুন এইবোৰ দেখি সৰু ল'ৰা ছোৱালী কি মোৰো ভাল লাগিছিলে। বাৰু আজিলৈ আহিছোঁ, নমস্কাৰ, বাই বাই।